সব কথা বাদ কৰি মই এতিয়া হেৰি নহয় এটা কথা পাহৰিল নহয় আমাৰ পানীটো সুবিধা লাগিব পানী নহ'লে আমি অতবোৰ প্ৰাণী কেনেকৈ থাকিম কাপোৰ ধোৱা গা ধোৱা আপোনাক পানীৰ ব্যৱস্থা কৰি দিব লাগিব সুবিধা লাগিব আকৌ দিব লাগিব নিদিলে কেনেকৈ হ'ব কওকচোন সুবিধা দিব লাগিব হয় উৎপল আৰু মনিকা অকল তেওঁলোকে নহয় আপোনালোকৰ লগত এতিয়া ময়ো থাকিম মাজে মাজে ময়ো গৈ থাকিম আগতে গৈছিলোঁ দুবাৰমান তিনিবাৰমান গৈছোঁ ন উৎপল মই এতিয়া মই আপোনালোকৰ লগত প্ৰায়ে গৈ থাকিম গতিকে আপুনি পানীৰ চিন্তা নকৰিব আমি কিবা এটা কৰি দিম হ'ব এটা কথা কওকচোন এই যে মানুহবিলাকে মই যে ফোন ধৰি আছোঁ এনেকৈ যে কৈ আছোঁ কি কৈছোঁ আপুনি গম পাইছেনে নাই মই কি কাণেৰে নুশুনো দেখোন আপুনি কাণেৰে নুশুনে কাণেৰে নুশুনো চকুকেইটা আপুনি যে অলপ আগত যে এনেকৈ অনুৰোধ কৰিছিলে মানুহক পইচা বিচাৰি বহুত মানুহে পইচা দি আছে সহায় কৰিছে আৰু আপোনালোকৰ মুখকেইখন চাই বহুত মানুহৰ দুখো লাগিছে সকলোৱে কৈছে আপোনালোকক অকলশৰীয়া হ'বলৈ নিদিয়ে আপোনাক যদিও বোৱাৰীয়ে বা আপোনাৰ কোনোবা আত্মীয় স্বজনে নাচায় আপুনি অকলশৰীয়া নহয় এটা কথা কওকচোন উৎপলে যদি আপোনাক ঘৰত কেতিয়াবা থৈ আহেগৈ আপুনি কি কৰিব মই নাযাওঁ দেই মই তেহেঁতি মোক থৈ আহিবলৈ যায় থ'বলৈ নিয়ে মই নিজে আপোন কাটি হৈ মৰি যাম কি কথা কয় নাযাওঁ মই নাযাওঁ কিয় সিহঁতি কৈছোঁ নহয় যেতিয়া ওপৰলৈ মনিয়ে মোক পঠিয়াই দিয়ে বোলে তই ইয়াৰ পৰা যা মই নিজে আপোন কাটি হৈ মৰি যাম মই তথাপিতো ঘৰলৈ নাযাওঁ কিয় তেনেকৈ কৈছে নাযাওঁ মোৰ ঘৰ নাই আৰু মোৰ বোৱাৰীয়ে পোহপাল নিদিয়ে মই নাযাওঁ মই এই দুটাকে মই নিজৰ বুলি লৈছোঁ এজনী মোৰ ছোৱালী এইটো ল'ৰা এই দুটাই মোক যে কৰা থাকে মই ছোৱালী আহিছিলে নিবলৈ নাযাওঁ বুলি ক'লোঁ মোক নিবলৈ নাহিবি মই নাযাওঁ আপোনাৰ ছোৱালী আহিছিলে মোক মৰা হওঁতো তহঁতি মৰা ওপৰলৈ মনিয়ে ফোন কৰিব তহঁতলৈ আৰু কিন্তু মোক মৰা হওঁতো নিবলৈ নাহিবি বোলে মোৰ তাত মই বোলো মই তোৰ তাত থ'ব নালাগে মই নাযাওঁ মোক ওপৰলৈ মনিয়ে যে কয় তাকে কৰিব এইটো তাকে মই নিজৰ বুলি এইটো মই বুলি লৈছোঁ এজনী মই যি বুলি লৈছোঁ এই দুটাই মোক যে কয় তাকে ক'ব তহঁতি নিবলৈ নাহিবি আৰু মোক মৰা হওঁ নাহিবি নিবলৈ মই নাযাওঁ বোলে নাযাওঁ মই বোলো নাযাওঁ সকাম নিকাম মোক কৰিব নালাগে ওপৰলৈ মনিয়ে কি কৰে যে কৰে তাকে কৰিব সিহঁতি আশ্ৰমতে কিয় আপোনাৰ মৰাখন নিবলৈও নাহিব বুলি ক'লে নাই আইতাৰ ল'ৰা ঢুকোৱাৰ পিছত একমাত্ৰ ল'ৰা ঢুকোৱাৰ পিছত যেতিয়া বোৱাৰীয়ে নাৰাখিলে তেওঁ 4জনী ছোৱালী বিয়া দিছে 4জনীৰ ওচৰলৈ আশ্ৰয় বিচাৰি কিন্তু এজনীও আশ্ৰমত বৰ দুখ লাগে মাত এষাৰ নামাতিলে এজনী গুচি যায় কেতিয়াবা মোক নমতে আগে কৈ যায় এটা মই যাওঁ কেতিয়াবা নোকোৱাকৈ গুচি যায় মোৰ ইমান বেয়া লাগে খুব বেয়া লাগে এই দুটা নহ'লে আশ্ৰমত খুব বেয়া লাগে মই সুধি থাকিম চাই থাকিম আহিছেনে নাই এইজনে আহিছেনে নাই সুধিম আমাৰ মনিকা নাই কোনোবাই কাম তোমাৰনো কি দৰকাৰ মানে নহয় তেহেঁতি নহ'লে মোৰ ভাল নালাগে হয় আপুনি নাকান্দিব আপুনি কান্দিলে আমাৰ চবৰে বেয়া লাগিব নহয় আপুনি যদি এই বয়সত তেনেকৈ কয় আপোন ঘাটি হোৱাৰ কথা কয় এতিয়া মই ইমান বয়স হ'ল যদিও মই খুব আনন্দকৈ থাকোঁ ফূৰ্তিকৈ থাকোঁ খুব বিহু মাৰোঁ নাচিম ঢোল বজাম তেনেকৈ থাকিব আপুনি আপোনাৰ চকুত চকু পানী ভাল নালাগে নহয় আপুনি ঢোল মাৰি নাচি সেই গাই বৈ থকা মানুহজনীহে ভাল লাগিব ছোৱালীজনীয়ে কৈছে সৰুজনীয়ে তোক দেখিছোঁ নহয় টিভিত নাচো বিহু মাৰ মই বোলো মই দুখন আনন্দ কৰি আছোঁ আৰু মোৰ কাৰণে তহঁতি চিন্তা নকৰিবি মই কি ক'ম মোৰ ভাষাই নাই মই আপুনি 100 বছৰমান জীয়াই থাকক আৰু বহুত বছৰ জীয়াই থাকক চুচৰি বুলি কৃষ্ণ প্ৰভু শুনো চুচৰি ওলাবলৈ সোমাবলৈ কৈছা নাই কোৱা আৰু 100 বছৰ থাকিলেও তেনেকুৱা হ'ব লাগিব নাই কোৱা আশীৰ্বাদ আপুনি মোক আশীৰ্বাদ কৰক বেলেগ একো নালাগে কুশল কৈ মোৰ যিমান মোক পায় আৰু ঘৰ কিমান দেই অঞ্চল হওক উন্নতি হওক মোৰ শুনো ভালে ধন্যবাদ হয় প্ৰিয় দৰ্শক কিছুমান মানুহ থাকে কিছুমান মানুহ